নমস্কাৰ মোৰ মৰমৰ তথা মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আজি বিশেষভাৱে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ বিটিআৰ কেন্দ্ৰীয় সমিতিত মই উপসভাপতি হিচাপে আৰু মোৰ লগত যেহেতুকে কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয় আছে আৰু ওদালগুৰি জিলাৰ মোৰ সম্পাদক সভাপতি প্ৰমুখ্যে বিভিন্ন বাপত থকা মোৰ সদস্যবৃন্দসকল ইতিমধ্যে আমাৰ এই সংবাদ মেলত আজি আমি উপস্থিত হৈছেহি বিশেষভাৱে এটা কথা আপোনালোকক ক'ব বিচাৰো যে পোনপ্ৰথমে যে বিটিআৰত বা বিটিচিত বৰ্তমান হাগ্ৰামাৰ বিপিএফ চৰকাৰে শাসনভাৰত আহিছে আমি পোনপ্ৰথমে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি তেওঁলোকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে জানে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ বিভিন্ন সমস্যাৰ আজিৰে ভৰপূৰ যি সমস্যা আজি 2003 চনৰ বিটিচি চুক্তিৰ আগত যি বিভিন্ন সমস্যাই বিটিচিত হৈছিলে আৰু সেই বিটিচিৰ সময়তে 2007 চনৰ 27 ছেপ্টেম্বৰ দিনা আমি কোকৰাঝাৰ মাৰোৱাৰী ভৱনত প্ৰথম সংগঠন অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি বিটিআৰৰ বা বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ মৰমৰ আশীৰ্বাদ লৈ আমি গঠন কৰিবলৈ সক্ষম হৈছিলো আৰু সেই মৰ্মে হাগ্ৰামাৰ যি বিপিএফ চৰকাৰ আছিলে আৰু আমি একালীনভাৱে 3.5 বছৰ মাত্ৰ 3.5 বছৰ আমি সন্মানীয় শেখৰ যাদৱ ছাৰক আমি সেই সময়ত মনোনীত এমচিএলএ পাবলৈ সক্ষম হৈছিল আৰু সেই 3টা বছৰ খুব কম সময় আছিলে এই 4টা জিলাত যিখিনি কাম কৰিবলগীয়া ওদালগুৰিত প্ৰায় 4-5 ঠাইত যথেষ্ট কাম আমাৰ শেখৰ যাদৱ ডাঙৰীয়াই কৰিছিলে আজি গৰাকী প্ৰাক্তন সভাপতি বৰ্তমানৰ আমাৰ হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা আৰু কথাটো হ'ল যে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত কিন্তু বিপিএফ চৰকাৰক নৈতিকভাৱে আমি সমৰ্থন কৰি আহিছো যোৱাকালি আমি দেখিবলৈ পাইছো বিভিন্ন সংবাদ মাধ্যমত আমাৰে কিছু ভাতৃ লোকে ওদালগুৰি জিলাত কোনোবা এটা ঠাইত তেওঁলোকে সংবাদ মাধ্যমত তেওঁলোকে কিছু কথা প্ৰকাশ কৰিছে যিটো অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে দুখ প্ৰকাশ কৰিছে আৰু ইয়াত আমি দেখিবলৈ পাইছো যে আমাৰ সন্মানীয় যিগৰাকী প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা গৰাকীক কিছু মানসিকভাৱে বা হেয় প্ৰতিপন্ন কৰাৰ কাৰণে এটা প্ৰয়াস বা চক্ৰান্ত এটা তেওঁলোকে কৰাৰ এটা চেষ্টা কৰিছে গতিকে সেই ক্ষেত্ৰত আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো যাতে বিগত দিনত বা আগন্তুক দিনত যাতে তেওঁৰ নামক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি বা তেওঁক লৈ যাতে কোনো ধৰণৰ বিৰূপ মন্তব্য দিয়াৰ পৰা তেওঁলোকে যাতে বিৰত থাকে এতিয়া কথাটো হ'ল যিহেতুকে আমাৰে মাজৰ বহু নেতা যিবিলাকে তেওঁলোকে বহু বছৰৰ পৰা সংগঠনত থাকি তেওঁলোকে ৰাজনৈতিকভাৱে আমাৰ পৰা অৱসৰ লৈ যিদৰে ওদালগুৰিৰ পৰা আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰ আমাৰ এনেকৈ বহু আমাৰ যি সংগঠনত থকা বিষয়ববীয়াসকলে তেওঁলোকে আমাৰ পৰামৰ্শ মৰ্মে বিপিএফ দলত তেওঁলোকে ৰাজনৈতিকভাৱে যোগদান কৰিলে আৰু এটাই উদ্দেশ্য লক্ষ্য আছিলে যে আমাৰ পৰা যিসকল নেতাসকল গৈছে তেওঁলোকে যাতে সামাজিকভাৱে যেহেতুকে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে সদায় বিটিচিক এককভাৱে বা ৰাইজৰ দুখ বা যিখিনি সমস্যা এই সমস্যাৰ আজি কিন্তু মাত মাতি আহিছে গতিকে যি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে কাম কৰি হৈছে সকলো জাতি জনগোষ্ঠীৰ মাজতে হিয়াৰ আমঠু হিচাপে হ'ব বিচাৰিছে বা সকলোৱে আদৰি লৈছে সেই সময়ত আজি আমি দেখিবলৈ পাইছো যে বিপিএফ দলৰে কোনোবা এজন ব্যক্তি বা বিপিএফ হিন্দীভাষী চেলৰ নাম লৈ আমাৰ দেখিবলৈ পাইছো কাৰোবা এটা ব্যক্তিক তেওঁলোকে সৰ্বসন্মতিক্ৰমে তেওঁলোকে নাম সংবাদ মাধ্যমত উল্লেখ কৰিছে সন্তোষ কুমাৰ সাহা ডাঙৰীয়াক গতিকে প্ৰস্তাৱ কৰিছে তো এই ক্ষেত্ৰত কিন্তু আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে ওদালগুৰি জিলাৰ পৰা আমি সন্মানীয় ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰক যেহেতুকে প্ৰাক্তন আমাৰ ছাত্ৰ নেতা আৰু বিগত বহু বছৰৰ পৰা তেওঁ জাতিটোৰ বাবে জাতিটোৰ হকে জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে গতিকে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ বিটিআৰ কেন্দ্ৰীয় সমিতিয়ে ওদালগুৰিৰ পৰা আমি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰক আমি সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱক আহ্বান জনাইছো আমি দাবী জনাইছো যাতে তেওঁক যাতে মনোনীত সদস্য হিচাপে তেওঁ দি যাতে জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ কাৰণে এটা সুযোগ প্ৰদান কৰে তাৰ কাৰণে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি আহ্বান জনাইছো আৰু লগতে যাতে এই আমি কিছু সংখ্যক আমি যেহেতুকে হিন্দীভাষী বুলি ক'লে আপোনালোকে জানে বহুত সিমান মেজৰিটি নাই যত তথাপিও যিমানখিনি আমি আছো তাৰ মাজত যাতে এই বিপিএফ হিন্দীভাষী চেলে যাতে বিভাজনৰ ৰাজনীতি নকৰে সকলোকে যাতে একগোট কৰি
যাতে আমি জাতিটোৰ উন্নয়নৰ স্বাৰ্থত যাতে কাম কৰিব পাৰোঁ আৰু যাতে ভাগনমুখী আপোনাৰ আজি দেখিছে BPF চেলৰো বহু লোক আছে তেওঁলোকে দুখ প্ৰকাশ কৰিছে যে কিদৰে সৰ্বসন্মতি সিদ্ধান্ত গ্ৰহণ নকৰাকৈ তেওঁলোকে এককভাৱে 2-4জন মানে মানুহে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা হ'ল গতিকে এই ক্ষেত্ৰত আমিও দেখিবলৈ পাইছোঁ গতিকে দুখ প্ৰকাশ কৰিছোঁ আৰু সদশেষত আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে ওদালগুৰিৰ পৰা আমি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰক আমাৰ যিহেতুকে প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰাক্তন সভাপতি আছিলে ওদালগুৰি জিলা কমিটিৰ গতিকে তেওঁক যাতে হাগ্ৰমা মহিলাৰী ডাঙৰীয়া লগতে আমাৰ ডেপুটি চিফ ৰিহন দৈমাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত হিন্দীভাষী ৰাইজৰ মংগলৰ স্বাৰ্থত যাতে তেওঁক এবাৰ হলেও সুযোগ প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ যিজন ব্যক্তিক BPF চেল বা কেইজনমান নেতাই নিৰ্বাচিত কৰি পঠালে মনোনীত সদস্য কেইজন সদস্যক লৈ আপোনালোকৰ সন্মতি আছে চাওক এটা কথা চাব তেওঁ বিগত প্ৰায় 5টা বছৰ চেয়াৰমেন হিচাপে দায়িত্বভাৰ মানে গ্ৰহণ কৰিছিলে আপুনি ওদালগুৰিত গৈ চাওক সেইজন ব্যক্তিৰ অৱদান কি হিন্দীভাষী ৰাইজৰ সমাজৰ হকে তেওঁৰ অৱদান কি গতিকে আমি কোনো ৰাজনৈতিক লগত জড়িত নহয় কিন্তু নৈতিকভাৱে আমি সকলো জাতি মানে জনগোষ্ঠীৰ লগতে হিন্দীভাষীৰ উন্নয়নৰ স্বাৰ্থত আৰু BTRৰ 5টা জিলাৰ সাৰ্বাংগনিক উন্নয়নৰ স্বাৰ্থত আমি ওদালগুৰিৰ পৰা বিচাৰিছোঁ এই কাৰণে যে যিগৰাকী নেতাক বিচাৰিছোঁ সেইগৰাকী নেতাই সকলোকে সমানভাৱে সমবিকাশ সম উন্নয়নৰ ধাৰাৰে আগুৱাই যাব পাৰিব আৰু সকলোৰে তেওঁ চিন্তা কৰে গতিকে BPFৰ যেহেতুকে আমি এইটো কথা ক'বলৈ নাযাওঁ ৰাজনৈতিক দল গতিকে ৰাজনৈতিক দলটোক শক্তিশালী কৰিব লাগিলে কৰবাত নহয় কৰবাত অৰাজনৈতিকভাৱে ছাত্ৰ সংগঠনৰ প্ৰয়োজন থাকে গতিকে এই ক্ষেত্ৰত আমাৰ স্পষ্ট কথা যে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে ওদালগুৰিৰ পৰা ৰাজেন্দ্ৰ প্ৰসাদ চৌহান ছাৰক আমাৰ মনোনীত সদস্য হিচাপে দিব লাগে আপোনালোকলৈ শুভেচ্ছা জনালো বহুত কষ্ট কৰি আপোনালোকে আহিলে নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি BTC প্ৰধান মাননীয় সংগ্ৰামা মহিলাৰী দেৱক লগ ধৰি আমি এটা আবেদন জনাইছিলোঁ য'ত নেকি আমাৰ কোকৰাঝাৰৰ পৰা জিতেন্দ্ৰ গিৰি আৰু আমাৰ ওদালগুৰিৰ পৰা ৰাজেন্দ্ৰ প্ৰসাদ চৌহান দেৱক আমি নমিনেট MCLA এওঁলোকৰ ভিতৰত যিকোনো এজন ব্যক্তিক দিবৰ কাৰণে আমি এটা মেমৰেণ্ডাম অলৰেডি দিছোঁ এতিয়া আমাৰ হ'ল অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এনেকুৱা হেৰি আছে যে যদি কোকৰাঝাৰ ফালৰ পৰা যদি দিব লগা হয় তেতিয়াহ'লে জিতেন্দ্ৰ গিৰি আৰু ওদালগুৰিৰ পৰা যদি দিব লাগে আমাৰ মাননীয় প্ৰাক্তন ছাত্ৰ নেতা তেওঁ ৰাজেন্দ্ৰ প্ৰসাদ চৌহান তেওঁক দিব লাগে এইটো উদ্দেশ্যৰে আমি আগতে আবেদন কৰিছোঁ আজিও আমাৰ এইটো আহ্বান সংগ্ৰামা মহিলাৰী দিবলৈ আছে কিন্তু যোৱাকালি যিটো বক্তব্য দেখিলোঁ ছ'চিয়েল মিডিয়াত এইটো কিন্তু আমি গ্ৰহণ কৰিব পৰা নাই এইকাৰণে নাই যে আমাৰ হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ আমাৰ সমাজৰে প্ৰতিনিধিত্ব কৰা দল হয় আৰু ৰাজনীতিক হিচাপে হিন্দীভাষী চেল BPF সেইটো আমাৰে এক ৰাজনৈতিক দল হয় তাৰ পৰাও আমাৰ সমাজৰ উন্নতি হ'ব আৰু আমাৰ যিখিনি কৰণীয় আমি নিজৰ ফালৰ পৰা কৰি যাম কিন্তু তাতে দেখা গৈছে আমি বিশেষ সূত্ৰে জনা মতে ইয়াত কোনো ধৰণৰ আপোনাৰ চেন্ট্ৰেল লেভেলৰ হিন্দীভাষী চেলৰ চেন্ট্ৰেল লেভেলৰ বৈঠক হোৱা নাই তাত কোনো ধৰণৰ প্ৰস্তাৱ হোৱা নাই আৰু কি এইটোও দেখিলোঁ যোৱাকালি যে উইদাউট প্ৰেচিডেণ্ট হিন্দীভাষী চেলৰ প্ৰেচিডেণ্টৰ অনুপস্থিতিত ডিষ্ট্ৰিক্ট কমিটিৰ মিটিং কৰিলে য'ত নেকি আপোনাৰ ব্লক কমিটি বহুকেইটা ব্লক কমিটি তাত উপস্থিতো নাই খবৰো নাই আৰু এনেকুৱা হেৰি কৰি পেলাই আপোনাৰ যিটো ছ'চিয়েল মিডিয়াত দিছে এনেকুৱা ধৰণে মানে মানুহক মানে বিপথে পৰিচালিত আমাৰ সমাজক বিপথে পৰিচালিত কৰিব নালাগে তাৰ কাৰণে মই আহ্বান জনাইছোঁ তেওঁলোকক আমাৰ ভাইসকল হয় কিন্তু তেওঁলোকে বুদ্ধি কম হোৱাৰ কাৰণে তেনেকুৱা হৈছে কি হৈছে তেওঁলোকে নিজাববীয়াকৈ কি বুলি কয় কনচাৰ্ণ নোহোৱাকৈ নিজাববীয়াকৈ কিছুমান লোকে তাৰমানে
কাৰোবাক নিৰ্বাচিত কৰিছে নেকি? তেওঁলোকে কালিৰ বক্তব্যত যিটো পাইছো যে আমাৰ চেন্ট্ৰেল হিন্দী ভাষী চেলৰ চেন্ট্ৰেল প্ৰেচিডেণ্ট সন্তোষ শাহক দিব লাগে তেওঁলোকে কৈছে। কিন্তু এই আমাৰ প্ৰশ্নটো হ'ল ক'ত যে এইটো চেন্ট্ৰেল লেভেলত মিটিং হৈ পেলাই এইটো ফাইনেল হ'ব লাগিছিল প্ৰস্তাৱ আকাৰে। এইটো একো চিষ্টেমটো ফ'ল' কৰা হোৱা নাই, সেইটোহে আমাৰ আপত্তি। আৰু তাত যেতিয়া ফাইনেল হ'লে হয় তাত হয়তো কেইবাটাও নাম হ'লে হয় তেতিয়াহ'লে পেনেল লিষ্ট হিচাপে দিব লাগিছিল, তাত পেনেল হিচাপে দিব লাগিছিল, তেওঁৰো নাম থাকিলে হয় আৰু কাৰোবাৰ নাম থাকিলে পেনেল লিষ্ট এটা দিব লাগিছিল। তাৰপিছত আৰু আমাৰ মাননীয় প্ৰধান আমাৰ হাংগ্ৰামা মহিলাৰী দেৱ তেওঁহে দিব না MCL, কোনোবা ৰাজ্যৰ পৰাতো নাহে, তেওঁ চিলেকশ্যন কৰি তেওঁ যাক দিব এইটো অ'কে। কিন্তু আমাৰ ফালৰ পৰা যিটো ডিমাণ্ড যে আপোনাৰ আমাৰ ফালৰ পৰা দাবী বা আহ্বান ৰিকুৱেষ্ট কৰি আছো যে আমাৰ ওদালগুৰিৰ পৰা ৰাজেন্দ্ৰ প্ৰসাদ চৌহান, আপোনালোকৰ সাংগঠনিক সিদ্ধান্ত আৰু হয়, আৰু আমাৰ কোকৰাঝাৰৰ পৰা আমাৰ জিতেন্দ্ৰ গিৰি, তাতো একো হেৰি নাই। আৰু মই এই চেগতে মই আৰু এটা আহ্বান কৰিব বিচাৰিছো আমাৰ বৌদ্ধিক সমাজলৈ। আমাৰ বৌদ্ধিক সমাজতো আছে, গতিকে আমাৰ বৌদ্ধিক সমাজো যাতে একত্ৰিত হৈ থাকে, যাতে আমাৰ যাতে বেলেগ একতা ভংগ হৈ নাযায়, বা অন্যান্য আমাৰ শিক্ষিত যুৱক চাম আছে, আমাৰ সকলোলৈ আহ্বান কৰিছো এই আমাৰ অখিল হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদৰ মঞ্চৰ পৰা যে তেওঁলোকে ইউনাইটেড হ'ব লাগে আৰু কোনো কথা ক'ব লাগিলে ডাঙৰ সৰু বুজি পেলাই মানে এটা সদ্ভাৱনা থাকিব লাগে, যি ইচ্ছা তাকে বকিব নালাগে, আৰু আমি ইউনাইটেড হ'ব লাগিব, এক হ'ব লাগিব আৰু ৰাইজৰ কাম কৰিব লাগিব। আৰু যিখিনি ফাণ্ডামেণ্টেল ৰাইট হয় সেইটো আমি চৰকাৰৰ পৰা আদায় কৰিব লাগিব। এইটো হৈছে আমাৰ ৰিকুৱেষ্ট আমাৰ বৌদ্ধিক সমাজৰ পৰাও যাতে এলাৰ্ট হওক, বৌদ্ধিক সমাজো ইয়াৰ ওপৰত ধ্যান দিয়ে। যিহেতু এয়া আপোনালোকৰ অজ্ঞাতে বা কোনো ধৰণৰ ৰাইজক লৈ নোলোৱাকৈ তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত বা নিৰ্বাচিত কৰিছে, শেষত হাংগ্ৰামা মহিলাৰীলৈ বৰ্তমানৰ চিটগৰাকীলৈ কিবা আবেদন বা অনুৰোধ থাকিব নেকি আপোনালোকৰ? আমাৰ কৃষি প্ৰধান মাননীয় হাংগ্ৰামা মহিলাৰীলৈতো আমাৰ আবেদন আছে যে যিহেতু আমি তেখেতৰ লগত মৰেল ছাপোৰ্ট, তেখেতৰ লগত নৈতিক আমাৰ ছাপোৰ্ট আৰম্ভণিৰ পৰাই আছে, আজিলৈকেও আছে আৰু ভৱিষ্যতেও থাকিব, কিয় যে আমাৰ বেলেগ অপশ্যনো নাই এই BTC। গতিকে আমি আমাৰ আহ্বান থাকিব, আবেদন থাকিব যে আমাৰ যদি ওদালগুৰিৰ পৰা দিয়ে ক্লিয়াৰ আছে আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ চৌহান, আর ভাবে যে নহয় আমাৰ কোকৰাঝাৰৰ পৰা তেতিয়াহ'লে আমাৰ জিতেন্দ্ৰ গিৰি, এইটো স্পষ্ট হেৰি আছে।